Hello, welcome everyone. আৰু মই আপোনালোকৰ দোস্ত উৎপল জ্যোতিওজা বন্ধুসকল বহুত দিনৰ মূৰত হলো আপোনালোকৰ এটা বহুত ইম্পৰ্টেন্ট আৰু ইনফৰমেটিভ ভিডিও লৈ আহিছো ভিডিওটো চোৱাৰ আগতে মই খালি দুটামান কথা কৈ লম হে কথাকেইটা শুনি লব বন্ধুসকল আজি দুদিনৰ আগত মোৰ অলপ জ্বৰ হৈছিল ঠিক আছে বেলেগ একো হোৱা নাই জ্বৰ হৈছিল তো জ্বৰ হোৱা মানে আজিত কি আপোনালোকে গম পাইছে এটা সাংঘাতিক পৰিস্থিতি মোৰ ঘৰটো অলপ ভয় খাই গল মোৰ ওচৰ সুবুৰীয়া মোৰ লগত যাৰ মানে কানেকচন আছে সেই মানুহখিনিও ভয় খালে মোৰ বন্ধু বান্ধৱ যি মোৰ লগত কন্টাক্টত থাকে সেইখিনিও ভয় খালে তো সেই মানুহখিনিয়ে ভয় খোৱা দেখি মোৰো ভয় লাগিল একচুয়ালি যে কি হৈছে মোৰ কিবা বেলেগ কিবা হোৱা নাই তো কাৰণ এটো হৈছিল অকল এই সময়ছোৱাৰ কাৰণে কৰোনাৰ কাৰণে তো তেতিয়াই মই অলপ ষ্টাডি কৰিলো যে কি হয় কৰোনাৰ ভয়াবহতা কিমান হয় কিমান বিপদ হ'ব পাৰে কি হোৱাৰ চান্স আছে তো এই দুদিনৰ ষ্টাডিৰ পাছত মই যিখিনি গম পালো সেইখিনি আপোনালোকৰ আগত আজি মই দাঙি ধৰিম যে কৰোনাক লৈ আপোনালোকে ভয় খোৱাটো উচিত হয় নে নহয় তো প্ৰথম কথা আপোনালোকক মই এতিয়াই কৈ দিছো কৰোনাক লৈ ভয় খোৱা ইমান কোন দৰকাৰ নাই ইমান ভয়াবহতা নহয় আমাৰ সমাজত কৰোনাক লৈ যিটো ভয় যিটো মানে যেনেকুৱা কৰি থৈছে একচুয়ালি হি তেনেকুৱা নহয় তো মই কোৱা কথা নহয় তো মই আপোনালোক কিছুমান ডাটা কিছুমান এনালাইসিস ডাটা দেখাম হে ডাটাখিনি চোৱাৰ পাছত আপোনালোকে নিজে ডিসিশন ল'ব মই জাস্ট মাত্ৰ আপোনালোকৰ আগত দাঙিহে ধৰিম আৰু কমেন্টত ডিসিশনটো দিব আৰু যদি ভিডিওটো আপোনালোকে স্কিপ কৰি চাম বুলি চাইছে প্লিজ ভিডিওটো ইমানতে সামৰক আৰু ভিডিওটো শেষলৈকে নাচাব স্কিপ কৰি চাম বুলি ভাবিছে যদি আৰু যদি ভিডিওটো অলপ চাম বুলি ভাবিছে তেতিয়া ভিডিওটো নাচাব যদি ভিডিওটো গুটেইটো চাই আৰু অলপ স্কিপ নকৰাকে চাই তেতিয়াহে সঠিক ইনফৰমেশন খিনি পাব নহলে আপোনালোকে ভুল বুজিব পাৰে আৰু আপোনালোকে ভুল বুজিলে বিপদ হ'ব আপোনালোকৰ বন্ধুসকল আমাৰ সমাজত বৰ্তমান কৰোনাতকৈ ডাঙৰ সমস্যাত কোটিৰ ওপৰত মানুহ আক্ৰান্ত হৈছে আৰু যেটো গম পালে আপোনালোকৰ গা নোম থিয় হৈ যাব তো বলক দেই নকম ভিডিওটো আৰম্ভ কৰো এতিয়া আমি প্ৰথমতে আলোচনা কৰিম কৰোনা ভয়াবহতা কিমান হয় ই কিমান বিপদজনক আৰু তাৰ পাছত আমি আলোচনা কৰিম কৰোনাতকৈ যেটো ডাঙৰ সমস্যা আমাৰ মাজত দেখা দিছে যেটো কোটিৰ ওপৰত মানুহক ইনফেক্ট কৰিছে তো সেইটো বিষয়ে পাতিম আৰু হেতুৰ পৰা কেনেকৈ ওলাই আহিব লাগিব হেতু লগত ফাইট কেনেকৈ কৰিব লাগিব হেতু বিষয়ে আমি কথা পাতিম গতিকে ভিডিওটো চাই থাকক তো মই আপোনালোক কিছুমান ডাটা দেখাম এই ডাটাখিনি মই 8 তাৰিখে লোৱা হয় আৰু মোৰ কিছুমান সময়ৰ অভাৱৰ কাৰণে ভিডিওটো অকমান দেৰিকৈ আপলোড কৰিব লগা হল কিন্তু 8 তাৰিখ আৰু আজিৰ মাজত ডাটাৰ ডিফাৰেন্স থাকিলেও কিন্তু পাৰ্সেন্টেজটো ডিফাৰেন্স নাথাকে গতিকে কথাটো মনোযোগেৰে চাব ডাটাখিনি ভালকে এনালাইসিস কৰিব এইখিনি ডাটা মই আপোনালোকৰ মাজত দিয়া পাছত আপোনালোকে নিজে ডিসিশন ল'ব পাৰিব কৰোনা কিমান ভয়াবহতা কৰোনাৰ কাৰণে আপোনালোকে ভয় কৰিব লাগে নে নালাগে তো প্ৰথম কথা ওয়াৰ্ল্ড ওয়াইড চক 8 তাৰিখলৈকে 71 লাখ মানুহ ইনফেক্ট হৈছে আৰু 71 লাখ মানুহৰে 34 লাখৰ ওপৰত মানুহ ৰিকভাৰ হৈছে আৰু মাত্ৰ 4 লাখৰ ওপৰত মানুহৰ ডেথ হৈছে ডেথ পাৰ্সেন্টেজ ওয়াইজ যদি চাই আপোনালোকে 5.5% মানুহৰ ডেথ হৈছে আৰু যদি আপোনালোকে এক্টিভ কেছত চাই এক্টিভ কেছত অনলি 2% মানুহ ক্ৰিটিকেলত আছে বাকি সকলোখিনি ভাল কন্ডিশন আৰু যদি ক্লোজ কেছত চাই ক্লোজ কেছত আপোনালোকে দেখিব 90% মানুহ ৰিকভাৰ হৈছে অনলি 11% মানুহ ডেথ হৈছে ডেথ ৰেট ক্লোজ কেছটো কম কিন্তু আপোনালোকে এটা ক'ব পাৰে যে ক্লোজ কেছত 11% ডেথ হৈছে সো ক্লোজ কেছটো আপোনালোকে যে মন কৰে এফালে এক্টিভ কেছটো সক আপোনালোকে কি হয় অনলি 2% মানুহ ক্ৰিটিকেল জোনত আছে আৰু এই 2% মানুহৰ মাজতো বহুতখিনি মানুহ ভাল হৈ যাব আৰু কিছু সংখ্যক মানুহৰ মৃত্যু হোৱা সম্ভাৱনা আছে গতিকে দুইটা যদি মিলাই চাই ডেথ ৰেট অলমোস্ট 2 to 3% মানে হ'বগে ওয়াৰ্ল্ড ওয়াইড ওয়াৰ্ল্ডৰ পাছত আমি আহো এতিয়া ইণ্ডিয়াত এতিয়ালৈকে টেষ্ট কৰা হৈছে 46 লাখ আৰু তাৰ 2.5 লাখ মানুহৰ কি ওলাইছে কৰোনা পজিটিভ ওলাইছে আৰু তাৰে ডেথ কিমান হৈছে 7000 মানুহৰ হৈছে আপুনি যদি ডেথ ৰেট ইণ্ডিয়াত চাই 2% অনলি আৰু যদি ইনফেক্টেড মানুহৰ পাৰ্সেন্টেজ চাই তেতিয়াহলে অনলি 5.5% মানুহ ইনফেক্ট হৈছে মানে পজিটিভ ওলাইছে আৰু বহুতে কৈ আছে হয় যে ইণ্ডিয়াত টেষ্ট কম হৈছে যদি টেষ্টৰ পৰিমাণ বাঢ়ি যায় ইণ্ডিয়াত বেছি ওলাব হেতু ময়ো মানি লওঁ হেতু মই মানি নলোৱা নহয় ইণ্ডিয়াত যদি টেষ্ট বঢ়াই দিয়ে ওলাব মই ধৰিলো যে মানুহ মানিলক 130 কোটি মানুহক টেষ্ট কৰিলে হেতু হিচাপত 130 কোটি মানুহ 5.5% মানে 7 কোটি মানুহ অলৰেডি ইনফেক্টেড বা বহুত মানুহৰ হৈ গুছি গৈছে কাৰণ সব বহুত মানুহৰ কৰোনা হৈ গলেও মানুহে গম নাপায় কাৰণ কৰোনাৰ ষ্টেটিষ্টিক্সটো এনেকুৱা হয় যদি 100 জন মানুহৰ 80 জন মানুহক কৰোনাই ইনফেক্ট হলেও মানুহে একো গম নাপায় তেখেতৰ একো সিম্পটমস নাই তেনেকৈ নিজৰ দেহত ভাল হৈ গুছি যায় আৰু তেওঁলোকে গমও নাপায় মুকাত যে কৰোনা আহিছে যদি কিবা টেষ্ট কৰাই এন্টিবডি পোৱা যায় তেতিয়া গম পাব যে এজন মানুহৰ কাত কৰোনা আহিছিলে আৰু যদি 15 জন হয় এই 15 জন মানুহৰ কি অলপ সিম্পটমস দেখাব এই সিম্পটমসটো
দেখালে কি হ'ব তেওঁলোকে ট্ৰিটমেন্ট কৰিব ভাল হ'ব আৰু বাকি 5 জন যি হয় সেই 5 জন মানুহৰ অকমান ক্ৰিটিকেল কন্ডিশন থাকিব পাৰে যদি তেওঁলোকৰ বেলেগ বেমাৰ আজাৰ থাকে আৰু তাৰো 3 জন মানুহ ৰিকভাৰ হৈ গুচি আহে মাত্ৰ 2 জন মানুহৰ মৃত্যু হয় যাৰ বিভিন্ন ধৰণৰ বেমাৰ থাকে সুগাৰ প্ৰেছাৰ ক্যান্সাৰ হাই লেভেলত থাকে সেই মানুহখিনি আৰু সেই মানুহখিনি ইনেও মৃত্যু হলতেন যাৰ বয়স বেছি এইবিলাক বেমাৰে বেৰি আছে তো কিন্তু করোনা ভাইৰাছটো তেওঁলোকৰ গাত পালে কাৰণে বদনাম হৈ গল করোনা কিন্তু করোনা নোহোৱা হলো তেওঁলোকৰ ডেথ হোৱাটো নিশ্চিত আছিল যদি আমি ভাবি লওঁ যে ইন্ডিয়াত 130 কোটি মানুহৰ টেষ্ট হৈ গল 7 কোটি মানুহৰ আছে আৰু তাৰ পাছত যদি আমি ডেথ পাৰ্চেন্টেজ চাওঁ তেতিয়া হলে পাৰ্চেন্টেজ কিমান হ'ব 0.00017% তো ডেথ পাৰ্চেন্টেজ একদম কম একেবাৰে কম কিন্তু আপোনালোকে হয়তো নাজানে বিভিন্ন এনেকুৱা ৰোগ বা কাৰণ আছে যাৰ কাৰণে করোনা যিমান মানুহ মৃত্যু হৈছে তাতকে বহুত বেছি মানুহ প্ৰতিদিনে মৃত্যু হৈ আছে আপোনালোকে উদাহৰণ স্বৰূপে চাব পাৰে যে আজি ওয়াৰ্ল্ডত জানুৱাৰীৰ পৰা 8 তাৰিখলৈকে যেটো ডাটা হয় ক্যান্সাৰত পেশেন্ট যিমান মৃত্যু হৈছে কিমান হৈছে 35,80,000 और ওপৰত মানুহৰ মৃত্যু হৈছে কিন্তু দুটা আপোনালোকক মই ডাটা দেখাম স্ক্ৰিনশ্বট এটো সক মই এটো স্ক্ৰিনশ্বট লৈছো 8 তাৰিখে 9:54 ত তেতিয়া কেনলেকে ক্যান্সাৰত মানুহৰ মৃত্যু হৈছে 35,86,560 জন কিন্তু 3 মিনিটৰ পাছত মই একটা মানে ডাটাকে কিমান বাঢ়ি গল সক আপোনাৰ 35,86,604 জন গতিকে কিমান বাঢ়িছে সক আপোনালোকে চাইছেনে হাৰ্ট ডিজিজত কিমান মানুহৰ মৃত্যু হৈছে আপোনালোকে চাইছেনে এক্সিডেন্ট হৈ কিমান মানুহৰ মৃত্যু হৈছে আপোনালোকে চাইছেনে কেতিয়াবা মানে আত্মহত্যা কৰি কিমান মানুহৰ মৃত্যু হৈছে ডাটা অনুসৰি প্ৰতি 4 মিনিটৰ মূৰত এজন মানুহৰ মৃত্যু হয় এক্সিডেন্টৰ কাৰণে মেলেৰিয়াত কিমান মানুহৰ মৃত্যু হৈছে চাইছেনে গতিকে এনেকুৱা বিভিন্ন ঢেৰ কাৰণ আছে যিখিনি কাৰণত বেছি মানুহৰ মৃত্যু হৈছে কিন্তু এই করোনাটো নতুন কাৰণে মানুহক আগত আনি দিছা মানুহে ভয় খাইছে আৰু ভয় খোৱাৰ ফলত মানুহৰ বহুত ডাঙৰ প্ৰবলেম হৈছে দেশৰ ইকোনমিক কন্ডিশন অৱস্থা নাইকিয়া হৈ গৈছে কেনেকৈ নাইকিয়া হৈছে হেতু মই এতিয়া আলোচনা কৰিম তো গতিকে মই আপোনাক এটা কথা কওঁ এই করোনা বজৰ ইমান ভয় কৰিবলগীয়া কথা নহয় কাৰণ ডেথ ৰেট একেবাৰে কম আৰু যদি এগিটাও ডেথ হোৱাটো নিবিচাৰে তেতিয়ালে দেশ একেবাৰে বন্ধ হৈ যাব লাগিব কাৰণ এতিয়া বহুত মানুহ মই দেখিছো মাস্ক পিন্ধি গৈছে হেলমেট নাই হে মানুহজনৰ মাস্কটো পিন্ধি গৈছে যে হেলমেটটো পিন্ধা নাই করোনাৰ পৰা ইনফেক্ট হৈ জিটো মানে বিপদ হোৱাৰ সম্ভাৱনা আছে তেখেত কিন্তু এক্সিডেন্ট হৈ মৰাটো বেছি চান্স আছে হেতু পৰা হ'বলগীয়া বিপদটো চান্স বহুত বেছি হয় গতিকে মানুহ একচুৱেল বস্তুটো বুজি পোৱা নাই বা জানিব বিচৰা নাই নে কি মই গম পোৱা না মিডিয়া হওক বা সৰকাৰে হওক ইমান এটা ভয় ক্ৰিয়েট কৰি ৰাখিছে মানুহৰ মাজত যিখিনি কাৰণে মানুহে খুলি কাম কৰিব পৰা নাই এতিয়া মই কথা পাতিম আমাৰ মাজত দেখা দিয়া করোনাতকৈ ভয়াবহৰ যিটো সমস্যা হয় হেতুৱে হৈছে আনএমপ্লয়মেন্ট হয় বন্ধুসকল আনএমপ্লয়মেন্টে বিৰাট বেয়াকে মানে গ্ৰাস কৰিছে কাৰণ এই করোনাৰ পাছৰ পৰাই এতিয়ালৈকে ইন্ডিয়াত 13 কোটি মানুহৰ মানে জব গল আনএমপ্লয় হল সেই 13 কোটি মানুহৰ কি অৱস্থা হৈছে ভাবি চাওকচোন করোনাটো সাধাৰণ জ্বৰ কা আৰু এটো মৰ্টেলিটি ৰেট নাই ভাল হৈ যাব কিন্তু এই আনএমপ্লয়মেন্ট খিনি কি হ'ব যিখন দেশৰ অলৰেডি আৰ্থিক অৱস্থা বেয়া ইকোনমিক কন্ডিশন বেয়া জিডিপি ডাউন এতিয়া এই 13 কোটি মানুহ যেতিয়া আনএমপ্লয় হৈ গল সেই মানুহগিজনৰ বাইং কেপাসিটি নাইকিয়া হৈ গল সেই মানুহগিজনে খৰচ কৰিব নোৱাৰিব মাৰ্কেটৰ পৰা বস্তু কিনিব নোৱাৰিব যাৰ কাৰণে জিডিপি আৰু তললৈ যাব আৰু প্ৰডাক্টৰ চাহিদা কমি আহিব কোম্পানীয়ে কম বস্তু বনাবলৈ ধৰিব হেতু কাৰণে কম লেবাৰ লাগিব আৰু অলপ মানুহ কোম্পানীয়ে উলিয়াই দিব আৰু অলপ মানুহ আনএমপ্লয় হৈ যাব গতিকে আনএমপ্লয়মেন্ট কিমান বাঢ়ি গৈছে সক আৰু আনএমপ্লয়মেন্ট বাঢ়ি যোৱাৰ কাৰণে জিডিপি ডাউন হৈ গৈ আছে আৰু আপোনালোকে ভাবিছে নেকি চৰকাৰে যে সব খুলি দিছো বুলি কৈ আছে হসাকে অৰ্থতে সব খুল খাই গৈছে আপোনালোকে এটা কথা মন কৰক আপোনালোকৰ ঘৰৰ ওচৰ বা আপোনালোকে চিনি পোৱা মানুহ আহি আজি ঘৰত আছে হি বাহিৰত যি কাম কৰি আছিল বহুত কোম্পানী আছে চৰকাৰে খুলি দিছে কিন্তু লেবাৰ নাই বন্ধ হৈ আছে কেনেকৈ চলিব দেশৰ ইকোনমিক কন্ডিশনৰ যেটো অৱস্থা হয় হেতু আৰু ভয়াবহ হয় এনেকৈ থাকিলে মানে মানুহৰ আৰু প্ৰবলেম হৈ যাব আপুনি তা গাঁৱলৈ ঘুৰি অহা মানুহখিনি আকৌ যাব নেকি ককচোন আজি বেলেগ বাহিৰত কাম কৰিবলৈ বা কোম্পানী কাম কৰিবলৈ যদি নেযায় কোম্পানী কেনেকৈ চলিব কোম্পানী ম্যানুফ্যাকচাৰ কেনেকৈ কৰিব প্ৰডাক্ট কেনেকৈ বনাব আৰু যিখিনি মানুহ গুছি আহিলে সেইখিনি ইনকাম নাইকিয়া হৈ গৈছে সেইখিনি খৰচ নকৰিব মানে গুটেখিনি ফালৰ পৰা আলটিমেটলি গৈ দেশখন জুৰুলা হৈ গৈ আছে তো হেতু উপায় কি বেতুপা কেনেকৈ ৰিকভাৰ হ'ব পাৰিব হেতুৰ পৰা মই প্ৰথম কথা কওঁ
যেটো আজি কৰোনা বাঢ়ি ৰেকৰ্ড ব্ৰেক কৰি দিলে 9000 10000 এই বস্তুটো মিডিয়াখিনে কমাব লাগিব এই বস্তুটো দেখুৱাব নালাগিব মানুহৰ মাজৰ পৰা ভয়টো নাইকিয়া কৰিব লাগিব মই এই ভিডিঅ'টো যোগেদি চৰকাৰ তথা উচ্চ পদস্থ চৰকাৰী বিষয়া মিডিয়া চেনেল সকলোকে মই এটাই অনুৰোধ কৰিব বিচাৰো আপোনালোকে বড়া চৰাকে যেটো ভয় খুৱাই আছে এই ভয় খুৱাটো কমাই দিয়ক তেতিয়াহে দেশখনত মানুহ ওলাই আহিব প্ৰকৃত অৰ্থত প্ৰতিটো বস্তু চলিব আৰু দেশখন নৰ্মেল অৱস্থাত হ'ব আৰু আগবাঢ়ি যাব পাৰিব কাৰণ এইটো সবে গম পাই গ'ল এতিয়া কৰোনাৰ লগত একেলগে থাকি আমি আগবাঢ়ি যাব লাগিব আৰু কৰোনা ইমান ভয়াবহ নহয় ভাবিছে নেকি চাইনাত 83000 ত কিয় ৰৈ গ'ল চাইনাত কি পেছা নাই চাইনাই টেষ্ট কমাই দিলে চাইনাই টেষ্ট নকৰা হ'ল বহুত উন্নত দেশ এখনে জানে যে টেষ্ট বঢ়াই থাকিলে মানে পজিটিভ কেছ বাঢ়ি ওলাই থাকিব আৰু ওলাই থাকিলে মানুহে ভয় খাব ভয় খালে মানুহ ওলাই আহি কাম নকৰিব দেশৰ উন্নতি নহ'ব কাৰণ তেওঁলোকৰ যদি ইমান ভয়াবহ বস্তু নহয় হেতু বহুত ডেথ ৰেট বহুত কম গতিকে মই ভাবো যে ইণ্ডিয়ায়ো আজি টেষ্টটো লাহে লাহে কমাইহে আনিব লাগে বঢ়াই নিব নালাগে যিখিনি মানুহ বাহিৰৰ পৰা আহিছে কোৱাৰেণ্টাইনত ৰাখিছে ইটছ অ'কে আৰু যাৰ ক্ৰিটিকেল হয় সেই কোৱাৰেণ্টাইনত সেই মানুহখিনিক টেষ্ট কৰক যিখিনি নৰ্মেলত টেষ্ট কৰাৰ কোনো দৰকাৰ নাই কোৱাৰেণ্টাইন 14 দিন ৰাখক যদি বেছি সিম্পটমছ পাইছে বেছি বেয়া পাইছে সেইখিনি কৰক আৰু যিখিনি কোৱাৰেণ্টাইন হেতু মানে একো মানে এটা যিখিনি কৰি আছে সেইখিনি বা ফুললি একো হোৱা নাই কাৰণ হোম কোৱাৰেণ্টাইন থকা মানুহে কি কৰি আছে দেখিছো সেই মানুহখিনিৰ লগত ডিল কৰা মানুহখিনি ওলাই ঘূৰি ফুৰিছে এইখিনিয়ে ক'ত দিছে আল্টিমেটলি আপুনি ইনফেক্ট হ'বই কথা নাই আৰু অলৰেডি 7 কোটি মানুহ ইণ্ডিয়াত ইনফেক্ট হৈ আছে বা হৈ গ'ল কিন্তু এটা দেশখনৰ ইকনমি তাতকে বহুত ইম্পৰ্টেন্ট গতিকে মই ভাবো টেষ্টটো কমাই আনিব লাগে মিডিয়াই বড়াচৰাকে কৈ পেলাই মানুহক ভয় খুৱাব নালাগে চৰকাৰৰ উচ্চ পদস্থ বিষয়া চৰকাৰে ভয় খুৱাব নালাগে একেলগে ফাইট কৰিব লাগে ইকনমি গ্ৰো কৰিব লাগে ইকনমি কন্ডিশন গ্ৰো কৰিলেহে দেশৰ উন্নতি হ'ব নহলে যদি এনেকৈ থাকে ডিপ্ৰেছনত গুচি যাব ইকনমি আৰু ডিপ্ৰেছনত গুচি যোৱাৰ পাছত 5-6 বছৰতকৈ বেছি লাগিব আকৌ ৰিকভাৰ হ'বলৈ তেতিয়া চাকৰিয়াল গিটাই 4 মাহ 5 মাহ 8 মাহ এবছৰলৈকে দৰমহা নাপাব হেতু বেছি ভাল হ'ব নেকি গতিকে হে ভয়টো মানে নাইকিয়া কৰাটো উচিত যেটো মই চাইনাক সাপোৰ্ট কৰোঁ বট এজ লুকুৱাব লাগিব চাইনাই কাৰণ তাহাঁতি জানে তাহাঁতি উন্নত দেশ তাহাঁতৰ মাইণ্ড আছে আমাৰ ইয়াৰ নিচিনাকে টিআৰপি কাৰণে একদম পুৰা আজি ব্ৰেক একদম 12000 মানুহৰ কৰোনাত একদম ইনফেক্টেড আৰে ভয় খুৱাই দি লাভ নাই নহয় তো লাষ্টত এটা কথাই কওঁ গুটেখিনি মানি চলি social distance mask use কৰি immunity system to বহাবৰ কাৰণে এক্সাৰসাইজ খাদ্য ভাল খাদ্য খাই পেলাইনি আমি আমাৰ কাম কৰি যাব লাগে ভয় নকৰাকে protection লৈ আগবাঢ়ি যাব লাগে আৰু চৰকাৰেও বা মিডিয়াও হয় কি টেষ্ট ৰিপৰ্ট কমাই মানুহৰ মাজতে ভয়টো নাইকিয়া কৰিব লাগে আৰু মই আপোনালোকক এই ডাটাখিনিৰ মাজে এটাই কথা কল যে কৰোনালে ভয় নকৰিব কৰোনাৰ লগত ফাইট কৰক ভয় কৰিবলগীয়া একো নাই তো থ্যাংক ইউ যদি ভিডিওটো ভাল লাগিলে বা আপোনালোকৰ কাৰণে অলপো ইনফৰমেটিভ ভিডিওটো যিমান পাৰে শেয়াৰ কৰক মই নকওঁ এনেকৈ কিন্তু শেয়াৰ কৰক সব মানুহক পোক মানুহৰ মাজৰ পৰা কৰোনা ভয় নাইকিয়া কৰক আৰু মানুহক আগবাঢ়ি যাবলৈ দিয়ক মানুহক মানে বহুত মানুহ কৰোনাতকৈ বেছি ফিউচাৰ মানে ইনকাম নাইকিয়া হৈ গৈছে ডিপ্ৰেছনত বেছি প্ৰবলেম হৈ গৈছে গতিকে ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰক আপোনালোকলৈ বহুত ৰিকুৱেষ্ট যাতে নিউজ চেনেল বিলাকেও পায় এইটো ভিডিও চৰকাৰৰ ওচৰতো পৰেগে মানে যাতে অলপ হলেও বুজি পায় আৰু তেনেকৈ কাম কৰে ধন্যবাদ